ওয়েলকাম টু মাই ইউটিউব চেনেল ৰাণা টেক সলিউশ্যন। হয় বন্ধুসকল, আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নিউ আপডেট। আপডেটটো হ'ল এতিয়া এটা নিউ আপডেট আহিছে, ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। হয়, ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আৰু এই ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কেনেকৈ কৰিব, আজিৰ বাবে এইটো ভিডিঅ' আপোনালোকৰ বাবে। সর্বপ্রথমে আপনার ল্যাপটপ বা ডেস্কটপত এটা ব্রাউজার ওপেন করে লব। ব্রাউজার ওপেন করে ইয়াত টাইপ কৰিব NVSP। টাইপ কৰাৰ পিছত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ লগে লগে প্ৰথম যেটো আহিছে ন্যাশনাল ভোটাৰ সার্ভিস পোর্টাল, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ন্যাশনাল ভোটাৰ সার্ভিসৰ যেটো পোর্টাল, সেই পোর্টালটো ওপেন হৈ যাব। ওপেন হোৱাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি লগইন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত নিউ ৰেজিষ্টাৰ ইউজাৰ যেটো আছে আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এণ্টাৰ ইয়াৰ মোবাইল নম্বৰ, আপোনাৰ ইয়াৰ মোবাইল নম্বৰটো বহুৱাই দিব। তাৰপিছত আপুনি কেপচাৰটো ইয়াত বহুৱাই দিব। তাৰপিছত চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP গৈছে, সেই OTPখিনি ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত ভেৰিফাই OTPত ক্লিক কৰিব। ভেৰিফাই OTP ক্লিক কৰাৰ পিছত আই হেভ এ ইপিক নাম্বাৰ, ইয়াত ক্লিক কৰি দিব। আৰু ইণ্টাৰ ইপিক নম্বৰত আপোনাৰ ভোটাৰ কাৰ্ড নম্বৰটো ইয়াত বহুৱাই দিব। এটা পাছৱৰ্ড ইয়াত বনাই ল'ব। পাছৱৰ্ডটো আপোনাৰ পাছৱৰ্ড বহাই দিব আৰু কনফাৰ্ম পাছৱৰ্ডটো বহাই দিয়াৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ আইডিটো সাকসেসফুল ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। তাৰপিছত আপোনালোকে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত ইউজাৰ নামত আপোনাৰ যেটো মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰটো ইয়াত বহাই দিব। আৰু পাছৱৰ্ডটো যেটো দিছে, সেই পাছৱৰ্ডটো ইয়াত বহাই দিয়াৰ পিছত কেপচাৰটো ইয়াত বহাই দিব। তাৰপিছত লগইনত ক্লিক কৰিব। লগইন হোৱাৰ পিছত ফৰ্মত ক্লিক কৰি দিব। ফৰ্মত ক্লিক কৰাৰ পিছত ইয়াত স্ক্ৰল ডাউন কৰি ফৰ্ম 6ৰ B যেটো অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ডাটাখিনি অটোমেটিকলি ইয়াত আহি যাব। আপোনাৰ নাম, আপোনাৰ ইপিক নাম্বাৰ সকলোবিলাক আহি যাব। ইয়াত আপুনি আধাৰ নম্বৰটো বহাই দিব। তাৰপিছত আপোনাৰ প্লেচটো দি দিব ইয়াতে। তাৰপিছত কেপচাৰটো দি দিব। কেপচাৰটো দিয়াৰ পিছত এবাৰ প্ৰিভিউ মাৰি চাই ল'ব। তাৰ প্ৰিভিউ চোৱা হোৱাৰ পিছত আপুনি সাবমিট মাৰি দিব। সাবমিট মাৰাৰ পিছত আপোনাৰ ৰেফাৰেন্স নম্বৰটো এইটো পিন কৰি ৰাখি দিব। আৰু যদি আজিৰ ভিডিঅ'টো ইমানে আছিল, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব। আৰু এটা নেক্সট ভিডিঅ' আহি আছে আপোনালোকৰ বাবে, মানে এই আপোনাৰ যেটো নিজৰ আইডি বনাইছে, এই আইডিটো বনাই আপুনি আপোনাৰ ফেমিলিৰ আধাৰ ভেৰিফাই কেনেকৈ কৰিব, আধাৰ লিংক কেনেকৈ কৰিব, সেইটো ভিডিঅ' আহি আছে। মোৰ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব সেই ভিডিঅ'টো পাৱাৰ বাবে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানে।